Hey guys, welcome back to the channel and welcome back to our another video. Yeah, time hoise 9:35 aru hoise aji Monday. Aji olop hunkale office jabo lage but mui bazar koribo ase olop okoman ki bostu laga ase pias nai to pias anibo jao etia moi potapot bazar mar olop gatu beya to mai etia hui ase aru efale lipikai dhui ase bason kali rati bason dhua নহল imane thanda pani asile imane thanda mane aru bason dhua tu mane সম্ভৱ নহল etia thanda ha এটা যদি দিছা তুমি তো মর্নিং ওয়াক যোৱা আজি এক মাহ ধৰি মর্নিং ওয়াক গৈ আছে মোৰো তাই ৰিসেন্টলি যে গা বেয়া হৈছিল তাৰ পৰা মোৰ গ্যাপ হল যে আজি 5 দিন মান হৈ গল মই যাব পৰা নাই তো ভাবিছো কালিৰ পৰা যাম আকৌ দৌৰিবলৈ অলপ ঠাণ্ডাটো কমিলে যাম বুলি ভাবিছো বাট দেখা পাই আছো যে ডে বাই ডে ঠাণ্ডা বেছি বাঢ়িয়ে গৈ আছে ঠাণ্ডা এতিয়া কমিব লাগে মাঘৰ বিহু শেষ হৈ গল এতিয়া কমিব লাগে কিন্তু ডে বাই ডে বাঢ়িয়ে গৈ আছে মানে গুছি যাব না মানে wait korile no hobo mur lagi ase aru ek mah man pura jabardast thanda thakibo so kali pura jam anyhow jam etia jao potapot bazar kori besi nai olop solop sabji tobji olop kiba lobo ase loi kene ahi tar biso office karone jam तो एया হৈ গল উইকলি বাজার আৰু ইয়াতে সবজিৰ দাম বহুতে সস্তা একদম ফুলগোবি আলু টমাটার সব সস্তা হয় এতিয়া চাও কি লব পাৰি ও ভাইটি আলু কিমান কে আৰু এইফালে আছে গাজৰ বিলাহী সব 20 টকা আৰু এতিয়ালৈকে মই লৈছো পিয়াজ আৰু ফুলকবি আৰু এতিয়ালৈ মাৰ কাৰণে ঔষধ বিকজ মাৰ গাটো বেছি ভাল নহয় তো ঔষধ লৈ লওঁ আগতে ये हेरिन ये नहीं है क्या बोलते हैं अमूल का ये ग्रीन वाला अरे ग्रीन वाला रखना चाहिए इसमें तो ज्यादा फैट है ना ये तो ज्यादा फैट वाला है ये सुधा अच्छा नहीं लगता है दे सुधा इसमें तो नॉर्मल है ना दे एक तो हे गाइस वेलकम बैक अगेन और जस्ट ऑफिस पर आहिलु আজি বৰষুণ দি দিলে মানে অফিসৰ পৰা ওলাইছো আৰু পুৰা বৰষুণত ৰখি আছো তাৰ পিছত বৰষুণ অলপ ৰখিছে তাৰ পিছত ওলাইছো অলপ আসিলে বৰষুণ কিন্তু মানে হেতু চলিব পাৰি আৰু ইফালে কত গল এতিয়া বনাম মাংস আমি কি মাংস বনাম আজি চিকেন ডেপ্লিনা বনাম আজি আমি এটু ওলা ক্ৰেজি চেনেলত চাইতাল বেতালে बनाइसिले चिकेन डेप्लिना सो आमी আজি चिकेन डेप्लिना বনাম ডিপ্লিনা চিকেন ডিপ্লিনা আৰু এতিয়া মই অলপ মানে ভুক লাগিছে অলপ খাই লওঁ তাৰ পিছত মই মাংস বনাম আগতে খাই লওঁ তাৰ পিছত মই বনাম চিকেন তো খাৰ কাৰণে লৈছো এটা ৰুটি আৰু লগত আছে ভাজি আৰু এতিয়া ঠাণ্ডা যেহেতু বহুত ঠাণ্ডা তো আমি লম অলপ হানি হে মাছ লাগিব বেলেগ এটা লোৱা কি মাছ লাগিব মাছ আছিল না একো নহয় হানি মাংস দি খাব পাৰি এটি কি তো আমি আজি বনাম চিকেন ডিপ্লিনা না আগতে আমাৰ গোটা মছলা বিলাক ভাজি লৈছো এইবিলাক আমি গুড়া কৰি সেইগুলো হৈ যাব মাইডিয়া তো কোৱা কি तो आमार चिकेन डेप्लिना बनार कारणे आमी लैसु चिकेन हो गल फ्रोजन चिकेन एटुके आमी डिफ्रोज करि लैसु लगते আছে पियाज चॉप्ड पियाज আৰু আছে ইয়াতে টমেটো তে ডাঙৰ আলু লैसु আৰু লैसु আমি ইয়াতে অমিতা আৰু ইটো হৈ গল স্প্ৰিং অনিয়ন অকমান লैसु এনে জাস্ট ফৰ ফান আৰু পেষ্ট এটা বনাইছো পেষ্টটো দেখাই আছো আৰু অমিতাটো ফ্ৰাই কৰি লওঁ ফ্ৰাই কৰি নমাই দিম তাৰপিছত আমাৰ চিকেন ডেপ্লিনা रेसिपी तो আমি স্টার্ট করি তো আমি দিয়েছো রিফাইন তেল বিকজ আমার মিঠা তেল খতম হৈ গৈছে আৰু বৰষুণ দিছিল আজি তো এই কাৰণে মই আনিব পাৰা নাই হৈ যাব না তেল হৈ যাব বেছি হ'ব আজি আকৌ এগান মান একদম তেলিয়া হ'ব লাগিব তো আমাৰ আলু আৰু অমিতা ফ্ৰাই হৈ গৈছে এতিয়া তেল গৰম হৈ গৈছে আমি দি দিম এটা মছলা গোটা মছলা একো নাই জিৰা আৰু তেজপাত আৰু মোৰ পেষ্টটো কত
কি পেষ্ট আগতে দিম আমি পিয়াজ ভাজি আমার পিয়াজ ফ্রাই হয়ে গেছিল বেশি দেরি রখিলে আমার পিয়াজটো পুৰি যাব আমার ক্যামেরাম্যান রেডি নছিল পিয়াজ পুৰিছে এতিয়া মই হ'ব লাগিছিল এই ৰাম এঙা হৈ গ'ল পিয়াজ পুৰা নাই মানে একদম পারফেক্ট হৈছে বেশি অলপ তো মানে সেকেন্ডস ফ্রিকশন অফ সেকেন্ডস অলপ বেশি দেৰি হলে বৰবাদ হৈ যাব তো এইটো পেষ্টটো কি হয় মই কৈ দি আছো ইয়াতে আছে আদা লহুন জলকীয়া টমেটো আৰু পিয়াজ এইটো আমাৰ হ'ব গ্রেভির বেস মশলাটো অলরেডি ফ্রাই হয়ে গেছে দেশক ধুনিয়া কালার আহিছে আৰু এইটো আমি আনিছো ওলা ক্ৰেজিৰ পৰা বেতালৰ পৰা ইয়াৰ সিক্ৰেট মছলা যেটো এইটো এনে নরমাল চিকেন হয় কিন্তু এই মছলাটোৰ কাৰণে এইটো হৈ যাব ডিপ্লিনা চিকেন তো এই মছলাটো আমি ইয়াতে দি দিম তাৰ পৰা ডাইৰেক্ট অনলাইন অৰ্ডাৰ কৰিছো আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব পাৰিব তাৰ পৰা তাৰ ইনষ্টাগ্ৰামত গৈ দিয়া হ'ব মছলা ini আমি di দিম যে itu হ'ব ডিপ্লিনা চিকেন আৰু অকমান পানী দিম আমি এতে এইটো মছলা সিক্ৰেট কোন জানে অকল বেটালে জানে এই কাৰণে তাৰ পৰা অনলাইন অৰ্ডাৰ কৰিব লাগিব কি কোপা নিছে কহি বোলে বহুত পাহাৰৰ পৰা বোলে একেবাৰে বিচাৰি আনিছে বোলে আমাৰ মাংস বেছিকৈ মাংস মিক্স কৰি দিও আৰু আলু চালু সব দি দিম এতিয়া বেতালৰ মছলা আহি গৈছে এইটোত আৰু এইটো টেষ্টি হ'ব সব গুচি গ'ল আৰু বেছি টাইম নালাগে এতিয়া মিক্স কৰিলে আৰু একদম ভাতটো বহাই দিব পাৰি আৰু না তো আমাৰ এইটো অলমোষ্ট ফ্ৰাই হৈ গৈছে একদম ধুনীয়াকৈ ফ্ৰাই হৈছে এতিয়া আমি পানী দি দিম অলপ অলপ দিম মিক্স কৰি চাও কিমান নাম্বাৰ হৈছে জুল বেছি জুল নিদিও নেকি জুলে দিবা কিন্তু গুটে একেবাৰে পানী দি কেনে নবনাবা অলপ অলপকে দি কেনে লাষ্টত দিবা তো এয়া আমাৰ মাংস ইজ ৰেডি একদম ধুনিয়া গৰম গৰম মাংস হৈ গৈছে আৰু জুলটো ইমান টেষ্টি হৈছে মানে চাব লাগিব ন কোনে বনাইছে আৰু মানে কি হ'ল লাষ্টত মোৰ ফোন আহি গ'ল মই অলপ হেফালে গলো আৰু মানে মাংস হৈ গ'ল আৰু এইফালে তাই বাস হেৰি গেছ মুছি আছে বিকজ কালি হৈ যায় কি কালি মঙ্গলবাৰ যে আমাৰ নিৰামিষ তো এইটো কি গেছ মুছিব লাগে নেকি তো পটাপট ভাতটো বাঢ়িম আৰু খাম বিকজ বহুত ভোক লাগি আছে তো ভাতটো খাই লম তো ফ্ৰেন্ডস এতিয়া বাজিছে ৰাতি 1:30 আৰু ইফালে বিকাশ টোপনিয়া কাম কৰি আছে আৰু খুজাম আৰু কেতিয়াবা ভাত খালো মই এনে খোৱা নাই কাম কৰি আছে এটো কাৰণে বহি আছো আৰু ভিডিও চাইছিলো মই কাম কৰি থাকা কাৰণে বহি পোৱা নাই বহি থাকা নাই তুমি হা তুমি তাতে ভয় লাগে বুলি কেনে বহি আছা মই অকলে ভয় লাগে এটোৱে মই নাজানো কিয় ভয় লাগে নিজৰ ঘৰটো মই ভয় পাওঁ অকলে কলে তো এটো কাৰণে বহি আছো এতিয়া 1:30 হৈছে খুম আৰু তাৰ কিমান বাকি আছে আৰু মানে চকু সৰু হৈ গৈছে চকু দেখিয়ে গম পাই টোপনি আহি আছে কিন্তু ভয়তে যোৱা নাই তো আশা কৰিছো আজি ভিডিওটো আপোনালোকৰ ভাল লাগিলে যদি ভাল লাগিছে তেন্তে নিশ্চয় লাইক কমেন্ট শেয়াৰ কৰিব বুলি আশা থাকিলে আৰু যোনে আমাৰ চেনেলটো নতুনকৈ চাইছে মানে যোন নতুন ভিউৱাৰ্ছ হয় দেন ভাবিছো কি আপোনালোকৰ যদি চাই আছে তেতিয়াহলে নিশ্চয় সাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো তো আজিলৈকে ভিডিওটো ইয়াতে শেষ কৰো তো আজিলৈকে ভিডিওটো আমি ইয়াতে শেষ কৰিছো লগ পাম কাইলৈ এটা নতুন ব্লগত তেতিয়ালৈকে বাই বাই